সেই সময়খিনি বৰ ধুনীয়া আছিল যেতিয়া মানুহে তাৰৰ লগত সংযুক্ত থকা টেলিফোন ব্যৱহাৰ কৰিছিল। তেতিয়া আমি সকলোৱে স্বাধীন হৈ আছিলোঁ, নিজৰ ইচ্ছামতে ঘূৰি ফুৰিছোঁ, খেল ধেমালি কৰিছোঁ। কিন্তু এতিয়া ফোনটোৱে স্বাধীন হৈ গৈছে আৰু আমি সেই ফোনৰ লগত সংযুক্ত হৈ পৰিছোঁ। আজিৰ পৰা কিছু বছৰ আগতে মোবাইল ফোনক আমি ব্যৱহাৰ কৰিছিলোঁ, কিন্তু আজি এই মোবাইল ফোনে আমাক ব্যৱহাৰ কৰিছে। বৰ্তমান সময়ত এনেকুৱা মানুহ বিচাৰি পোৱাটো খুবেই টান যাৰ কাষত মোবাইল ফোন নাই, আৰু প্ৰত্যেকটো মোবাইল ফোনতেই আজিকালি চেলফি কেমেৰা দিয়া হৈছে, আৰু সেই কেমেৰা ব্যৱহাৰ কৰি প্ৰত্যেকটো মানুহেই আজি চেলফি লওঁতে ভাল পায়। কিন্তু এতিয়া মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰোঁ, যিমানখিনি হাঁহি মুখত আপুনি আপোনাৰ চেলফি লোৱা থাকে, সিমানখিনি সুখত আপুনি আপোনাৰ ৰিয়েল লাইফত আছেনে? আপুনি আইনাখনত নিজকে এবাৰ চাওক আৰু আপুনি লোৱা চেলফিবোৰক চাওক। আপোনাতকৈ আপোনাৰ চেলফিবোৰ আনন্দত আছেনে? আৰু ইয়াৰ উত্তৰটো যদি হয় বুলি হয়, তেন্তে আপুনি এটা মিছা জগতত জীয়াই আছে। আজিৰ পৰা প্ৰায় 10-15 বছৰমান আগতেও আমাৰ পৃথিৱীখন ইমানখিনি ধুনীয়া আছিল। মানুহে ইজনে সিজনৰ লগত কথা পাতিছিল, ইজনে সিজনৰ যত্ন লৈছিল। যদিও আজিকালি মানুহে ইজনে সিজনৰ যত্ন লয়, কিন্তু সেইটো মোবাইল ফোনৰ মাধ্যমেৰে। আপুনি জানেনে, আজিৰ তাৰিখত মানুহবোৰ আটাইতকৈ দুখত আছে, আৰু ইয়াৰ কাৰণটোৱে হ'ল মানুহে আজিকালি আনৰ সুখবোৰ দেখিবলৈ পায়। আজি ছ'চিয়েল মিডিয়াত প্ৰতিজন ব্যক্তিৰ সুখ দেখিবলৈ পোৱা যায়, কাৰণ ছ'চিয়েল মিডিয়াত মানুহে তেওঁৰ ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, দুখ এই সকলো বস্তুবোৰ শ্বেয়াৰ নকৰে, আৰু আপুনি বেলেগৰ সুখৰ মুহূৰ্তবোৰ চাই নিজৰ লগত তুলনা কৰি দুখী হৈ পৰে। বৰ্তমান পৃথিৱীত সকলো মিছা চলি আছে। এতিয়া মানুহে কেৱল বেলেগক দেখাব বিচাৰে। যদি আপুনি ক'ৰবাত ফুৰিব গৈছে, তেন্তে আপুনি ঠাইখনৰ পৰিৱেশটো চাওক। আপুনি য'ত আছে সেই ঠাইখনৰ পৰিৱেশটো অনুভৱ কৰাৰ চেষ্টা কৰক। আপুনি প্ৰকৃতিৰ সৌন্দৰ্যটোক চাওক। কিন্তু আপুনি কি কৰিছে? মোবাইলৰ ফিল্টাৰ ব্যৱহাৰ কৰি এই প্ৰকৃতিৰ সৌন্দৰ্যটোক বেয়া কৰি আছে। আৰু এটা কথা আপুনি জানেনে, এটা মানুহৰ ভিতৰত থকা প্ৰতিভাটো কেতিয়া বাহিৰলৈ আহে? এইটো তেতিয়া বাহিৰলৈ নাহে যেতিয়া মানুহে কোনো এটা কামত ব্যস্ত হৈ থাকে। এইটো তেতিয়া বাহিৰলৈ আহে যেতিয়া মানুহে একো নকৰাকৈ মনে মনে বহি থাকে। ছাৰ আইজেক নিউটনৰ মাজত গ্ৰেভিটিৰ আইডিয়া কেতিয়া আহিছিল? যেতিয়া তেওঁ একো নকৰাকৈ মনে মনে এটা আপেল গছৰ তলত বহি আছিল। এপেল কোম্পানীৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছে কৈছিল, তেওঁ সকলোতকৈ ক্ৰিয়েটিভ তেতিয়া হ'ব পাৰে যেতিয়া তেওঁ মানুহৰ পৰা আঁতৰি, কামবোৰৰ পৰা আঁতৰি অকলে সময় অতিবাহিত কৰে। আৰু সেয়ে প্ৰত্যেক দিনে আপোনাৰ কাষত এইখিনি সময় থাকিবই লাগিব যিখিনি সময়ত আপুনি কোনো কাম নকৰে, কাৰণ এইখিনি সময়ত আপুনি নিজকে জনাৰ চেষ্টা কৰিব। সেই সময়খিনিত আপোনাৰ ব্ৰেইনত ক্ৰিয়েটিভ আইডিয়া আহি থাকে, আৰু এইখিনি সময়ত আপুনি এইটো অনুভৱ কৰিব পাৰিব আপুনি আপোনাৰ জীৱনত কোনফালে গৈ আছে, আপোনাৰ জীৱনৰ মূল উদ্দেশ্যটো কি। কিন্তু আমি 2 মিনিটৰ বাবে একো নকৰাকৈ বহি থাকিব নোৱাৰোঁ। তেনেহ'লে আমাৰ ভিতৰত থকা প্ৰতিভাটো বাহিৰলৈ আহিব কেনেকৈ? এতিয়া যদি আপোনাক 1 মিনিটৰ বাবে ফ্ৰী সময় দিয়া হয়, তৎক্ষণাত আপোনাৰ হাতখন গুচি যাব আপোনাৰ পকেটলৈ, আৰু কোনো কাৰণ অবিহনেই মোবাইল ফোনটো বাহিৰ কৰি স্ক্ৰল কৰা আৰম্ভ কৰি দিব। বৰ্তমান সময়ত গোটেই পৃথিৱীৰ মানুহে এই মোবাইল ফোনৰ স্ক্ৰীনৰ প্ৰতি আসক্ত হৈ পৰিছে। বৰ্তমান আমাৰ সুখত থকাৰ একমাত্ৰ উপায়টোৱে হ'ল বেলেগক দেখুওৱা। যদি আমি বেলেগক সঠিকভাৱে দেখুৱাব পাৰোঁ, তেন্তে সেই সুখত থাকিম, আৰু যদি আমি বেলেগক সঠিকভাৱে দেখুৱাব নোৱাৰোঁ, তেতিয়া আমি দুখী হৈ পৰোঁ। আপুনি জানি আচৰিত হ'ব যে আজিৰ তাৰিখত এজন মানুহে প্ৰায় 4 পৰা 5 ঘণ্টা সময় মোবাইল ব্যৱহাৰ কৰে। এতিয়া আপুনি ভাবি চাওক, আপুনি সেই 4-5 ঘণ্টা যদি বেলেগ কামত দিয়া আৰম্ভ কৰে, সেই 4-5 ঘণ্টা যদি আপুনি কিতাপ পঢ়া দি দিয়ে, নাইবা কোনো এটা কাম শিকাৰ বাবে ব্যৱহাৰ কৰে, তেন্তে আপুনি কল্পনাও কৰিব নোৱাৰে আহিবলগীয়া 3-4 মাহৰ ভিতৰত আপুনি কিমানখিনি উন্নতি কৰিব। আমাৰ জীৱনত বহুতো বস্তু আছে চিন্তা কৰাৰ বাবে, কিন্তু এই সকলোবিলাক চিন্তাৰ পৰা আঁতৰি থকাৰ বাবে আমি মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ। সঁচাই কিছু সময়লৈকে সকলো পাহৰিয়ে যাওঁ, কিন্তু আপোনাক এইটো মনত ৰাখিব লাগিব যে সেই চিন্তাবোৰ ক'ৰবাত গুচি যোৱা নাই। আপুনি আপোনাৰ সমস্যাবোৰ ইগন'ৰ কৰাৰ বাবে সেইটো সময় সাপেক্ষে আৰু ডাঙৰ হৈ পৰিব। সেয়ে ইগন'ৰ কৰি আপোনাৰ সমস্যাবোৰক ডাঙৰ কৰা বন্ধ কৰক, বৰঞ্চ আপোনাৰ সমস্যাবোৰৰ সৈতে সংগ্ৰাম কৰি সমস্যাবোৰ শেষ কৰি পেলোৱাৰ চেষ্টা কৰক। বৰ্তমান সময়ত আপুনি আপোনাৰ দুখ কষ্টবোৰ পাহৰি থকাৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰিছে, কিন্তু বিশ্বাস কৰক, কেইমাহমান পিছত আপোনাৰ এই দুখ কষ্টৰ মাত্ৰা ইমানখিনি বাঢ়ি যাব, তেতিয়া আপোনাৰ সেই মোবাইল ফোনেও আপোনাক বচাব নোৱাৰে। সেয়ে সময় থাকোঁতেই আপোনাৰ ভুলবোৰ বুজি লোৱাৰ চেষ্টা কৰক। এইটো সঁচা যে এই মোবাইল ফোনটোৱে আমাৰ জীৱনটো সহজ কৰি তুলিছে। সেয়ে মই আপোনাক কোৱা নাই আপুনি মোবাইল ব্যৱহাৰ নকৰিব, আপুনি মোবাইল ব্যৱহাৰ কৰক। মই আপোনাক এইটো ক'ব বিচাৰিছোঁ যে এই মোবাইল ফোনটোক আপোনাৰ নিজৰ জীৱন তৈরি নকৰি আপুনি আপোনাৰ জীৱনৰ এটা অংশ তৈরি কৰক। অৰ্থাৎ মোবাইল আৰু আপোনাৰ জীৱনৰ মাজত এটা বেলেঞ্চ তৈরি কৰক, যাতে ভৱিষ্যতত গৈ আপোনাক আফচোচ কৰিব লগা নহয়। কাৰণ এই মোবাইল ফোনটো ব্যৱহাৰ কৰি মানুহে নিজৰ জীৱন গঢ়ি তুলিব পাৰে,
আকৌ নিজৰ জীৱন ধ্বংস কৰিব পাৰে।